কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত খাকৰাজান ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা 9দিনীয়া শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞ আৰু চণ্ডী মহাযজ্ঞ বৰ্তমান সময়লৈকে সাফল্যমণ্ডিতভাৱে চলি থকা দেখিবলৈ পোৱা গৈছে। আৰম্ভণিৰ দিনৰে পৰা সকলো ভক্তপ্ৰাণ ৰাইজৰ মাজত আনন্দৰ উল্লাসেৰে সকলো ৰাইজে ভক্তি মাৰ্গত ডুব যোৱা দেখিবলৈ পোৱা গৈছে। প্ৰথম 3টা দিনৰ দৰে আজি চতুৰ্থটি দিনটো পুৱাৰ ভাগৰ পৰা সকলো দেৱ দেৱীক আৰাধনা কৰি সহস্ৰ ব্ৰাহ্মণৰ দ্বাৰা দুৰ্গা সপ্তাশতী পাঠ কৰাৰ লগতে দেৱী ভাগৱতৰ সকলো শ্লোকসমূহ এটা এটাকৈ সকলো ৰাইজকে বুজোৱা যায়। ইয়াৰ পাছতে হোম যজ্ঞ আৰতি আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি যদি কিবা ভুল ক্ৰুটি হৈছে তাৰ বাবে ভগৱানৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি মুখ্য পাঠক ডক্টৰ ৰঞ্জন উপাধ্যায়ে এক জ্ঞান মঞ্চৰ দ্বাৰা প্ৰশ্ন উত্তৰ এক কাৰ্যসূচী হাতত লয়। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমেৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। भगवती पूजन तथा श्रीमद देव भागवत महापुराण श्रवण तथा हवन कर्मंतः तथा बहु ब्राह्मण द्वारा दुर्गा सप्तशती खंड पाठ तथा हवन कर्मंतः गीता शरीरलाई तिखारेर फेरि बनाउनु जस्तो उदाहरणको रूपमा हम सब तेरी आरती तू है जगदम्बे काली। अब বৃহত্তৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ আমাৰ এই অঞ্চলৰ বিজ্ঞ পণ্ডিত শ্ৰীযুত অৰ্জুন উপাধ্যায় শৰ্মাদেৱৰ নেতৃত্বত আমাৰ ইয়াত এই 9দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীমদ দেৱী ভাগৱত জ্ঞান যজ্ঞ আৰু সহস্ৰ চণ্ডী মহাযজ্ঞৰ আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ 35জন ব্ৰাহ্মণে 9 দিন চণ্ডী পাঠ কৰিব আৰু শ্ৰীমদ দেৱী ভাগৱত ব্যাখ্যা কৰিবৰ কাৰণে আমি সুদূৰ দিল্লীৰ পৰা ডক্টৰ ৰঞ্জন উপাধ্যায় দেৱক আমন্ত্ৰণ কৰি আহিছোঁ। ইতিমধ্যে আমাৰ 14 দিনৰ কাৰ্যসূচী সমাপন হৈছে আৰু প্ৰত্যেক দিনা দুপৰীয়া হৱন কাৰ্যসূচী হয়, যজ্ঞ কুণ্ডত হোম হয় আৰু যিসকল ইচ্ছুক ভক্তবৃন্দই এই হোম যজ্ঞত অংশগ্ৰহণ কৰিম বুলি আশা ৰাখিছে তেখেতসকলেও আহি পেলাই আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব। লগতে আমাৰ শৈক্ষিক জ্ঞান বৰ্ধন শিবিৰ আমাৰ দিল্লীৰ পৰা অহা পণ্ডিত ডক্টৰ ৰঞ্জন উপাধ্যায়দেৱে ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ কৰিছে। এই শিবিৰতো সকলো ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিবলৈ আমি সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। প্ৰথম দিনৰ পৰা আজি চতুৰ্থ দিনলৈকে হয় কিদৰে কাৰ্যবোৰ আগবাঢ়ি গৈছে? আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিল আমাৰ জল যাত্ৰা। আমি পুৱা 9:30 বজাত আমাৰ এই যজ্ঞ মণ্ডপৰ পৰা দেওপানীলৈকে আমি কলহসমূহ লৈ দেওপানী দুৰ্গা মন্দিৰৰ সন্মুখত পানী আহৰণ কৰি আমি মন্দিৰ পৰিক্ৰমা কৰি আমি পুনৰ ইয়ালৈ আহি আমাৰ যজ্ঞ কুণ্ডত আমাৰ কলহসমূহ ৰখা হয় আৰু ঘট স্থাপন কৰাৰ পাছত আমাৰ শক্তি পূজন বিজ্ঞ পণ্ডিতসকলৰ দ্বাৰা শক্তি পূজন হয় আৰু এই গোটেইখিনি নেতৃত্ব বহন কৰে আমাৰ এই অঞ্চলৰ বিজ্ঞ পণ্ডিত আমাৰ অৰ্জুন শৰ্মাদেৱে। আৰু তেখেতৰ নেতৃত্বত আমি এতিয়ালৈকে অতি সুচাৰুৰূপে অনুষ্ঠানভাগী পৰিচালনা কৰি গৈ আছোঁ আৰু আহি থকা দিনবোৰতো আমাৰ অনুষ্ঠানটিত সকলো ৰাইজৰ আমি সহায় সহযোগিতা তথা উপস্থিত কামনা কৰিছোঁ। আমি সেই কাৰ্যটো যি কৰিছোঁ হয় এই 9 দিনীয়া কাৰ্যটো হয় কি কাৰণে আৰু কিভাৱে কৰা গৈছে? আমি धर्मेण हन्यते व्याधि धर्मेण हन्यते ग्रह धर्मेण हन्यते शत्रु धर्मो रक्षति रक्षिता। এই মহামায়া মহাকালী মহালক্ষ্মী মহাসৰস্বতীৰ এই নৱৰাত্ৰ পৰ্ব, গতিকে এইটোত আমি সহস্ৰ জনকল্যাণৰ বাবে তথা বিশ্ব শান্তিৰ বাবে তথা দুৰ্ভিক্ষ দুৰ্মৰণ আদি দুখৰ নিবৃত্তিৰ বাবে আমি এই যজ্ঞ আৰম্ভ কৰিছোঁ। এই যজ্ঞত আমাৰ পঞ্চকুণ্ড অৰ্ধচন্দ্ৰকুণ্ড তথা ষোড়শ কুণ্ড চতুৰ কুণ্ড
আদিৰ পূজা হয় আৰু আমি প্ৰত্যেক দিনে নিতৌ 2টা বজাৰ পৰা আমি হৱন আৰম্ভ কৰোঁ। 35জন ব্ৰাহ্মণ আছোঁ আমি। সকলোৱে সপ্তশতী পাঠ তথা কুঞ্জিকা স্তোত্ৰ পাঠ মালা জপ আদি আমি কৰোঁ। সকলোজনৰ মংগল কামনাৰ্থে আমি এই অনুষ্ঠানটি কৰিছোঁ আৰু ইয়াত সকলো ভক্তবৃন্দৰ সহায় সহযোগ দ্বাৰা আমি এইটো অনুষ্ঠানটি কৰিছোঁ আৰু সকলো ভক্তসকলৰ মংগলময় কামনাৰে এই অনুষ্ঠানটি কৰা হৈছে।